It better, guys. একোনো নহয় দুটা এটা গালি দিব আমি কিন্তু এই ফুলটো কাগজ ফুল বুলি কওঁ আপোনালোকে ৱেইট কৰিব লাগিব ইমান জলদি থৈ না দেখা পাব ৰখ হেল্ল' হাই এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে লগতে ময়ো ভালে কুশলে আছোঁ আৰু আজি এটা নৰ্মেল লং ব্লগ হ'বলৈ গৈ আছে যোনটো মই কলেজৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ আৰু এতিয়া মই গৈ আছোঁ একচুৱেলি কলেজ মোৰ চুলিখিনি দেখিছেনে আপোনালোকে কেনে চিপকু লাগি আছে কাৰণ মোৰ তাত মানে মোৰ হেয়াৰছত তেল লগোৱা আছে সো সেইকাৰণে চিপকু লাগিছে গাটছ লাগিব কিন্তু দেই গাইজ এনেকৈ যাবৰ কাৰণে আৰু আজি মোক এণ্টাৰটেইন কৰিবলৈ মোৰ বা নাই লগত মই অকলে যাই আছোঁ কাৰণ কলেজত তাইক লৈ যাব নোৱাৰি চ' অকলে যাই আছোঁ আচ্ছা যাই থাকোঁতে এটা কথা মনত পৰিল আপোনালোকে আজিকালি মোৰ ভিডিঅ'ছত মৰম নিদিয়া হৈছে লগতে নোচোৱা হৈছে ভিডিঅ'ছবোৰ কানেক্টেড ফিল নকৰা হৈছোঁ মই আজিকালি আপোনালোকৰ সৈতে কিয় বাৰু এইটো হৈ আছে আপোনালোকে মোক জনাবচোন মোৰ মানে জানিলে ভাল লাগিব কাৰণ মই কিবা এটা ইম্প্ৰুভ কৰিব পাৰিম ন পিছলৈ তেতিয়াহে আৰু মই আপোনালোকৰ সৈতে বেছিকৈ কানেক্টেড হৈ থাকিব পাৰিম আৰু এই ফুলটোক বাৰু আপোনালোকে কি কয় আমি কিন্তু এই ফুলটো কাগজ ফুল বুলি কওঁ দেই আৰু কথা পাতি থাকোঁতে ময়ো মেইন ৰোড পাই গ'লোগৈ আৰু এতিয়া টেম্পু পাবলৈহে দিগদাৰ আৰু ইয়াৰ পৰা টেম্পু পাবলৈ বৰ দিগদাৰ হয় একেবাৰে বাছ ষ্টেণ্ড যাব লাগে চ' এতিয়া বাছ ষ্টেণ্ড যাব লাগিব কিন্তু যদি পাই যাওঁ মোৰ ভাগ্যখন খুলিল আৰু আজি দেখা যেন লাগিছে এইখন চাওক গাইজ মই পালোঁ পিলপিলি মানে টেম্পুৰ পৰা ডাইৰেক্ট পিলপিলিত জাম্প মাৰিছোঁ কাৰণ মোৰ ঘৰৰ পৰা কলেজ এইখিনি মানে দূৰ হৈ যায় দুখন গাড়ী চেঞ্জ কৰিব লাগে খোজকাঢ়ি যাব পাৰি বাৰু কিন্তু মই নাযাওঁ লাট চাহাবৰ বেটি মই খোজকাঢ়ি নাযাওঁ এনে কৈছোঁ খোজকাঢ়ি যাব নোৱাৰোঁ মোৰ ভৰি বিষ উঠে আৰু অকলে যাব ভালো নালাগে লগ বন্ধু থাকিলে যাব পাৰি আৰু আজি মোৰ কলেজ অহা মেইন উদ্দেশ্যটোৱে হ'ল যে আজিতো ক্লাছ নাইয়ে কিন্তু মই আজি দিব আহিছোঁ এছাইনমেণ্ট হয় আপোনালোকে ঠিকে শুনিছে মই এছাইনমেণ্ট দিব আহিছোঁ আজি আৰু এই এছাইনমেণ্টটো মই যোৱা সপ্তাহতে লিখিছিলোঁ কিন্তু মোৰ লগ্ন মিলা নাছিল কলেজ আহিবলৈ সেইকাৰণে মই আজি দি আছোঁ এতিয়া মেমৰ গালি খাওঁ নে ছাৰৰে গালি খাওঁ মই একো নাজানো একো ধৰিব পৰা নাই মানে কি হ'ব মানে একোতো নহয় দুটা এটা গালি দিব কিন্তু মেমক মই অলৰেডি মেছেজ দি থৈ দিছোঁ যে মেম বেয়া নাপাব এনেকুৱা কথা দেন মেম বি লাইক কি তোৰ এছাইনমেণ্টটো টেবুলত থৈ যোৱা ঠিক আছে মেম থৈ যাম একো প্ৰব্লেম নাই আপুনি গালি নিদিলেই হ'ল জাষ্ট আৰু এইখিনিয়ে যথেষ্ট কিহৰ এক্সাম মেম অঁ আচ্ছা আচ্ছা আজি কলেজখন পূৰা ফিকা চাওক কোনো নাই মই এছাইনমেণ্ট দিয়া নাই এছাইনমেণ্ট দিওঁ মই এছাইনমেণ্ট দিয়া নাই দুই মূৰ্খ প্ৰাণী এছাইনমেণ্ট ইফালে হচ্ছে এটা কথা আছে এছাইনমেণ্ট লিখি লিংকেশ্বৰ হৈ গৈছে এটা পাইছে না আহিছিলে কথাটো হৈছে লিংকেশ্বৰ যে আছে এনেকুৱা যে এছাইনমেণ্ট লিখি লিংকেশ্বৰ হৈ গৈছে বোলে আছে মই দিওঁ পটককৈ ক কাই বান্ধৱী আছে মই ক গজব বেজতি ইমান দুখ ভৰা জীৱন হা কলেজৰ পৰা ওলাই এটা বহুত ধুনীয়া বস্তু দেখিলোঁ যোনটোৱে হৈছে এইটো জুবিন গাৰ্গ উদ্যান জুবিন গাৰ্গ পাৰ্ক বহুতে বেছি এটা ভাল পদক্ষেপ লৈছে তেওঁলোকে আৰু এইটো বুলিয়ে নহয় আৰু এটা আছে এই গৰুটোৰ ৰ'ব এক ছেকেণ্ড এইটো বুলিয়ে নহয় বিৰচি গেটৰ যোনটো পথ আছে সেইটো পথটো জুবিন গাৰ্গ চক বুলি তেওঁলোকে নাম দিছে চ' সেই আৰু ভাল লাগিছে পদক্ষেপটো ৱেলকাম বেক মাই হোম কি ৱেলকাম বেক চিনচান ইংলিছ মই ঘৰ আহি পালোঁ ধুনীয়াকৈ তাই পাগলা ঘৰ পালোঁ একো আনা নাখা বস্তু মই একো নহয় মই ভোক লাগিছে খাবা দি Thousand years later. Introducing everteen body hair remover cream. মই যেহেতু ওয়েক্সিং আৰু ৰেজাৰৰ পৰা বহুতে বেছি দূৰত থাকোঁ ৰেজাৰ আগতে ব্যৱহাৰ কৰিছিলোঁ কিন্তু যাৰ ফলত মোৰ এনেকুৱা ৰঙা গুটি উঠিছিল আৰু মোৰ একেবাৰে ইৰিটেট কৰিছিল স্কিনটো সেইকাৰণে মই ৰেজাৰ ইউজ কৰাও বাদেই দিলোঁ এতিয়া মই ৰেজাৰৰ ভয়তো নিজৰ গাটো ভালো কৰি ৰাখিব নোৱাৰোঁ সেইকাৰণে মই বিচাৰি পালোঁ এই ক্ৰীমটো বাৰু যি কি নহওক এতিয়া মই লগোৱাৰ প্ৰচেছটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ লৈছোঁ যোনটোৱে হৈছে ক্ৰীমটো এপ্লাই কৰিব যোনখিনি জেগাত আপোনালোকে হেয়াৰ ৰিমুভ কৰিব খুজিছে দেন 5 মিনিট ৱেইট কৰিব দেন কাপোৰৰ সহায়ত বা ৱাইপছৰ সহায়ত ধুনীয়াকৈ ৱাইপ কৰি ল'ব আৰু এটা কথা কি জানেনে এই ক্ৰীমটোত আছে ষ্ট্ৰবেৰী ভিটামিন ই আলমণ্ড অইল যাৰ কাৰণে আপোনালোকৰ স্কিনটো মইশ্চাৰাইজ আৰু তাৰ লগতে শ্বাইন কৰি তোলে আৰু চবতকৈ ভাল লগা কথাটো কি জানেনে এই ক্ৰীমটো বেলেগ ক্ৰীমৰ তুলনাত বহুতে বেছি ধুনীয়া এটা ফ্ৰেগ্ৰেন্স এৰি দিয়ে যাৰ কাৰণে মোৰ খুবেই বেছি ভাল লাগে আৰু এটা প্লাছ পইণ্ট আছে যোনটো হৈছে বডিৰ মাল্টিপল এৰিয়াছত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব লাইক আৰ্মছ লেগছ চেষ্ট এণ্ড বেক এতিয়া মই এই ক্ৰীমটোৰ ফাইনেল ৰিভিউটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ ইমানে বেছি
জেণ্টেল হয়, ইমানে বেছি শ্বাইন কৰি আছে মোৰ স্কিনখন দেখিয়ে কিবা ভাল লাগিছে আৰু লাৰিটো তাতকৈ বেছি ভাল লাগিছে জানেনে। আৰু তাৰ উপৰিও এই ক্ৰীমটো লগোৱাৰ পিছত মই একেবাৰে পেইন ফ্ৰী হৈ পিনে হেয়াৰখিনি ৰিমুভ কৰিব পাৰিছোঁ আৰু বহুত ইজিলি কৰিছোঁ। এই ক্ৰীমটো আহিল যিহেতু আৰু মোৰ জীৱনত একো এতিয়া চিন্তা নাই, মই ধুনীয়াকৈ এতিয়া ৰিমুভ কৰিব পাৰিম মোৰ হেয়াৰ্ছখিনি। যদি আপোনালোকেও বিচাৰে এনেধৰণে পেইন ফ্ৰী হেয়াৰ ৰিমুভ কৰিবলৈ, তেতিয়াহ'লে এতিয়াই পাৰ্চেছ কৰক। মই কিউআৰটো দি দিছোঁ, তাত স্কেন কৰিলে আপোনালোকে পাই যাব। আৰু এতিয়া মই কিবা কিবি কাম আছে সেইখিনি কৰোঁ আৰু তাৰ লগতে আপোনালোকে ভিডিঅ'টো এনজয় কৰক। ৱেডাৰ চাওক গাইজ, ৱেডাৰ। আৰু এয়া টোপনিৰ পৰা উঠিয়াই চাওমিন খাবলৈ পালোঁ। এয়া চাওক বাই আনিছে মোৰ কাৰণে, মৰম গাইজ মৰম। है क्या स्वाद है, मरम कित बेटा गाइस।